তো হেৰাই সকাল ওয়েলকাম টু মঞ্জিত ব্লগছ আৰু গৈ আছোঁ ধান কাটা মানুহ আছে মানে আমাৰ আগত পথাৰত ভাত দিব গৈ আছোঁ ভাত নহয় একচুৱেলি ৰুটি আছে চব্জি আছে চলক একদম ভয়ানক ৰাস্তা ভয়ানক ৰাতি ওলাই হাতী দিনত বাঘ ওলাব পাৰে মিউজিক বন্ধ কৰ আৰু এইফালে চাওক চাহ খাই আছে ধুনীয়াকৈ তিনিজন মানুহ ধান কাটা আৰু এইফালে ধান কাটবা কি গাড়ী লৈছে চাওক না ষ্টেণ্ডাৰ্ড মানে দেয়াৰ তো এই আমাৰ ধান এইফালে আছে বম হাতীৰ খোজ মানে পাহাৰীয়া এৰিয়া না এইফালৰ পৰা হাতী আহি এইবিলাক চব কি যায় বম খোজ কি বম ভৰি মানে পাহাৰীয়া এৰিয়া না এইফালৰ পৰা হাতী থাকে চব আমাৰ কিদি যায় ডাইৰেক্ট চব কি যায় পুৰা সেইকাৰণে সোনকালে ধান কাটবা লগা হয় উপায় নাই তো আহিলোঁ আমি চাহ দি আৰু মোৰ পিছফালে যে সেইখন যে দেখছে চাং মানে এতিয়া হাতী ৰখা মানুহবিলাক মানে যাৰ ধান আছে এতিয়া ৰাতি থাকে সেই চাংখনত দেখছে না তাতে ৰাতি থাকে হাতী ৰখে বাপৰে বাপ এতিয়া আগবাঢ়ো মানে মনে কৈছোঁ কাৰণ হাতীৰ হয় এইবিলাক জেগা এতিয়া অলপ সেই মানে ভয়ানক জেগা ভয়ানক মানে সঁচাকৈ বহুত ভয়ানক কাৰণ এইবাৰ মানে ইয়াত মানে বছৰে ধান হোৱাৰ সময়ত মানে বছৰে হাতী আহে এইবাৰ মানে 30টা নে 40টা অহা শুনিছোঁ মানে ৰাতি এইখিনি জেগাতে ওলাই দিনত ক'ত যাব দিনত নিশ্চয় ইয়াৰ ওচৰে পাজৰে থাকে চ' সেইকাৰণে ভয়কৈ যাই আছোঁ আৰু আজিৰ এই ব্লগটোত কি হয় কি কৰোঁ যি হয় যি পাওঁ আৰু চব দেখাম হ'ব দে ইমান ভিডিঅ' নকৰোঁ এতিয়া ঘৰত গৈ লগ পাই আছোঁ কি কৰোঁ কি নকৰোঁ তো দিনত যে দেখিলে আৰু এতিয়া গৈ আছোঁ মাংস আনিব তো হাউৰি আছে আমাৰ ৰাতি খানা হ'ব আমাৰ ব্ৰইলাৰ আনবা যাই আছোঁ আমাৰ কাৰণে কিন্তু আমাকতো নোকোৱা আমাক পিছফালে বন্ধুবৰ্গ চাওক নোখোৱা কিন্তু মানে এই ব্লগটা ডাঙৰ মানুহ যদি চাই আছে ভাবব কি এনে বেকাৰ চলি বোলে নহয় কিন্তু এই যিটো লগ হোৱা যিটো বস্তু সেইটো এই বয়সতে বুজি পায় মানে কৈ দিয়ক আৰু যিসকলে আমাক বেকাৰ বুলি কৈ আছে সেইসকলে মানে আমি মানে একো নকওঁ সেইসকলক কাৰণ কিয় জানো না আমি নকওঁ আৰু এনেকৈ বহুত বিচাৰি পালোঁ ব্ৰইলাৰ দিলোঁ পইচা আনিলোঁ ব্ৰইলাৰ মৰিল ব্ৰইলাৰ উঠিল ব্ৰইলাৰ গৰম পানীত চ' বেয়া লাগিল অলপ আগত জোখাতে সি 2 কিলো 200 আছিল বাচাব নোৱাৰিব না তো আজিৰ ব্লগটোত এইখিনিয়ে যদি ব্লগটো কিবা এটা ভাল লাগিল এটা লাইক কৰি দিয়ক ভিডিঅ'টোৰ তলত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক নেক্সট ব্লগটো খেল মহাৰণৰ পৰা আহি আছে